আপোনালোকক জনাব বিচাৰিছো এক সুখবৰ আপুনি বাৰু টেট পৰীক্ষাত উত্তীৰ্ণ হৈছে নেকি যদিহে হৈছে তেন্তে আপোনাৰ বাবে বিশেষকৈ এই সুখবৰ কাৰণ চলিত বৰ্ষতে 1 লাখ টেট উত্তীৰ্ণ প্ৰাৰ্থীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে শিক্ষা মন্ত্ৰীয়ে জনাইছো টাইমটো প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এই বিগ ব্ৰেকিং সুখবৰ লৈ আহিছো টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে বিশেষভাৱে 1 লাখ টেট উত্তীৰ্ণ প্ৰাৰ্থীক চাকৰি দিব শিক্ষা বিভাগে টেট উত্তীৰ্ণ হৈ বঞ্চিত হৈ থকা প্ৰাৰ্থীলৈ সুখবৰ জনাইছে শিক্ষা মন্ত্ৰী ranoj পেগুৱে চলিত বৰ্ষতে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে শিক্ষা মন্ত্ৰীদেৱে আৰু এই সুখবৰ বিশেষকৈ শিক্ষা বিভাগলৈ লৈ অহা হৈছে ৰাজ্যৰ শিক্ষা বিভাগলৈ এই সুখবৰ কাৰণ 1 লাখ টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক চাকৰি দিব শিক্ষা বিভাগে আৰু এই সুখবৰ লৈ আহিছে এই মুহূৰ্তত যেহেতুকে টেট উত্তীৰ্ণ হোৱা বহুতো লোকক দেখিবলৈ পোৱা যায় সময় তেখেতসকলে অভিযোগ উত্থাপিত কৰে যে টেট উত্তীৰ্ণ হোৱাৰ পিছতো কিন্তু এতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ তেখেতসকল বঞ্চিত আছে কোনো চাকৰি অথবা ইত্যাদিৰ পৰা আৰু তেনে ক্ষেত্ৰতে এতিয়া টেট উত্তীৰ্ণ হৈ পেলাই যিসকল লোক বঞ্চিত হৈ আছে চাকৰিৰ পৰা সেইসকল লোকৰ বাবে সেইসকল প্ৰাৰ্থীৰ বাবে সুখবৰ লৈ আহিছে শিক্ষা মন্ত্ৰীয়ে আৰু জনাইছে যে চলিত বৰ্ষতে চাকৰি দিব সেইসকল লোকক ranoj পেগুদেৱে জনাই এই বিগ ব্ৰেকিং আৰু এক সুখবৰ বৰ্তমান সময়ত ৰাজ্যৰ শিক্ষা বিভাগলৈ যিসকল টেটত উত্তীৰ্ণ হৈছে বিশেষকৈ আপোনালোকে অতি শীঘ্ৰেই চলিত বৰ্ষতে অৰ্থাৎ 2021 চনৰ ভিতৰতে আপোনালোকক চাকৰি দিয়া হ'ব আৰু আপুনি টেট উত্তীৰ্ণ যদিহে হৈছে তেন্তে আপুনি অতি শীঘ্ৰেই সেই 1 লাখ লোকৰ ভিতৰত হ'ব যিসকল লোকক চাকৰি দিব শিক্ষা বিভাগে সবিশেষ জানিবলৈ আমাৰ সৈতে আছে মন্তব্য টাইমটোৰ প্ৰত্যেকগৰাকী দৰ্শকক মন্তব্য দেখুৱাই লৈছো বুলি নহয় তেওঁলোকৰ কাৰণে সুযোগ আহিব এতিয়া আমি যেটো 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অপৱাদ যিসকল টেট প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে সুযোগ আহিব তেওঁলোকে এপ্লাই কৰি তাতে মুকলি একেবাৰে সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট এটা নিযুক্তি প্ৰক্ৰিয়া হ'ব তাত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব উচিত বুলি নহয় তেওঁলোকৰ কাৰণে সুযোগ আহিব এতিয়া আমি যেটো 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অপৱাদ যিসকল টেট প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে সুযোগ আহিব তেওঁলোকে এপ্লাই কৰি তাতে মুকলি একেবাৰে সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট এটা নিযুক্তি প্ৰক্ৰিয়া হ'ব তাত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব উচিত বুলি নহয় তেওঁলোকৰ কাৰণে সুযোগ আহিব এতিয়া আমি যেটো 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অপৱাদ যিসকল টেট প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে সুযোগ আহিব তেওঁলোকে এপ্লাই কৰি তাতে মুকলি একেবাৰে সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট এটা আৰু এনেদৰে যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলৰ বাবে সুযোগ আহিব আৰু তেখেতসকলে সময় অনুযায়ী এপ্লাই কৰি সেই চাকৰি কৰিব পাৰিব বুলি এই বিষয়ে সবিশেষ মন্তব্য জনাই টাইম 8ৰ সন্মুখত শিক্ষা মন্ত্ৰী ranoj পেগুৱে